The art and the artist. বুজুকি আৰু ওপৰলে যদি ছাতৰ ওপৰলে কোনো নানে কমপ্লিট হোৱা লাগি বাচ্চা আছো বহুত কেই খবৰ আকৌ আকৌ কি হ'ল বুজুকি নাপাই ন এটা কি ফুৰ্তি এটা হাঁহি আছে না বুজুকি কি হৈছে আমাৰ নাকবোৰত কি কৰিলে এইবোৰ আইতাৰ নাকত এনেকুৱা বা মাৰ নাকত তেনেকুৱা মোৰ নাকত তেনেকুৱা দ্য আৰ্ট এণ্ড দ্য আৰ্টিষ্ট সেই বন্ধুসকল ৱেলকাম টু নিউ ব্লগ আৰু এটা সৰু ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আমি গোটেইকেইটা আছোঁ এতিয়া আমাৰ নতুনকৈ বনাই থকা ঘৰটোৰ একদম চাদৰ ওপৰত ৰখি আছোঁ তলফালে পূৰা কাম চলিছে আৰু কামখিনি কিমান দূৰ আগবাঢ়িছে আমি দেখুৱাম বাৰু দেখুৱাও ভালকৈ হোৱাই নাই চলি আছে লাহে লাহে আৰু এইটো ঘৰ মানে কমপ্লিট হোৱালৈকে বাট চাই আছোঁ বহুত কেই খবৰ দিবলৈ আছে আপোনালোকক লাহে লাহে খবৰবোৰ জনাম এই সময়খিনি তাই একদম বহুত ভাল পায় আমাৰ একদম আকাশৰ পূৰা তলতে ৰখি তাই চৰাইবোৰ চাই থাকে এইটো সময়খিনি বুজুকি আৰু ওপৰলে যদি ছাতৰ ওপৰলে কোনো নানে চিঞৰি থাকিব বুজুকি ভণ্টি মাহী ঘৰত যায় দেখিছেনে তাই এতিয়া তাই চিনি পায় ভণ্টি মাহী ঘৰ মায়ে নিনিয়ে যেতিয়া তয়ে নে মামা আৰু এই সময়খিনি খুব ভাল লগা সময় তাই কি ভাষা মানে আজিকালি তাইহে জানে আৰু এইটো কৰা তাই যেতিয়া মন যায় তেতিয়াহে কৰে নহ'লে নকৰে আৰু আজিও সেই দিনকেইটা মনত পৰে তাই যেতিয়া একদম সৰু আছিলে আমাৰ ঘৰৰ কাম তেতিয়া ষ্টাৰ্ট কৰিছে তাই প্ৰথম মছলা দিছে দুমাহ তেতিয়া সেইদিনা তেতিয়া দুমাহ কমপ্লিট দিছে আৰু তাই হাতখন লগাই পেলাই প্ৰথম মছলা তাই দিছে খুটাত প্ৰথম মছলা তাই দিছিলে তাৰপিছত আমি কেইটা দিছোঁ একদম সৰু আছিলে তাই জন্ম হোৱাৰ পিছতে ঘৰৰ কাম ষ্টাৰ্ট কৰিছে মানে সময়বোৰ কেনেকৈ গৈ থাকে ন লাহে লাহে বহুত চৰাই গৈছে বুজি চৰাইছ মাতা চৰাই মাতা এনেকৈ মাতা তাই ঠাণ্ডা বেলেগ তাই এইফালে যায় খালি নালে যাবি দেই একদম শ্লিপ কৰাৰ চান্স থাকে একদম এইবোৰ সৰু আছে যে ভালকৈ মানে কৰা হোৱাই নাই চলো কাম চলি আছে সাৱধান এতিয়ালৈকে আমাৰ ঘৰ ইমানখিনি আগবাঢ়িছে ভিতৰতো দেখুৱাম ভালকৈ এদিন আৰু আজি নেদেখাওঁ আজি আন্ধাৰে হ'লতো গতিকে এদিন দিনতেই ভালকৈ অলপ দেখুৱাম এতিয়া সন্ধিয়া হ'ল 5:30 মানে বাজিলে ভিতৰত কোনটো ৰুমত কি হ'ব গোটেইখিনি মই এদিন দেখুৱাই দিম আপোনালোকক খালি এতিয়া এটা জানি থওক এইটো কাৰণে হ'ব মেইন এণ্ট্ৰেঞ্চ এইখন হ'ব মেইন দৰ্জা বাকীখিনি পিছত ভিতৰত দেখাম আৰু ক'ত কি কেনেকৈ কি কৰা হ'ব